নমস্কাৰ। আজি আপোনালোকক লৈ আহিছোঁ অসমৰ দৰং জিলাৰ অতি পুৰণি আৰু ঐতিহাসিক পুখুৰী জয়পাললৈ, যাৰ পানী কেতিয়াও নুশুকায়। এই জয়পাল পুখুৰীৰ পাৰতে আছে অতি পুৰণি জয়পাল জামে মছজিদ। এই মছজিদৰ ইমাম মৌলানা আব্দুল আজিজৰ পৰা ইয়াৰ ইতিহাস সম্পৰ্কে জানো আহক। এই জয়পাল পুখুৰীটো অতি পুৰণা পুখুৰী। পাল বংশীয় ৰজা জয়পালে বনাইছিল এই পুখুৰীটো। বহুত দিন ইয়াতে কি হৈছিল, বহুত লেতেৰামি জমা হৈ তাতে গছ গছনি গজিছিল, পিত পৰিছিল। তেতিয়া নেকি যেতিয়া মানুহবিলাক ইয়াতে আহিল, চাৰুৱা ফকীৰ চাহেব আহিল আৰু ইয়াতে থাকিবলৈ ল'লে। তেখেতে কি উজু কৰিছিল, ইয়াৰ পৰা পানী খাইছিল আৰু লাহে লাহে মানুহে এই পুখুৰীটো চাফা কৰিছিল। চাফা কৰি 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 এটা সময়ত এতিয়া কি হৈছে, চাৰিওফালে ফেঞ্চিং হৈছে আৰু মাছ চাছ দিয়ে। আৰু এই জয়পাল পুখুৰীটো পাল বংশৰ ৰজা জয়পালে বনাইছিল। আৰু ইয়াৰ আশে পাশে আমাৰ মুছলিম ধৰ্ম, হিন্দু ধৰ্মৰ মানুহ আছে, মুছলিম ধৰ্মৰ মানুহ আছে। ইয়াতে কোচপাৰা বুলি কোৱা হয়, কোচপাৰাত হিন্দু মানুহখিনি আছে, তেওঁলোকৰ আৰু আমাৰ মুছলমান মানুহৰ ভাল এটা আমাৰ কি আছে, বুজাবুজি এটা আছে। আৰু ইয়াৰ আগতে ইয়াতে আছিল ওচৰতে এই কেওট মানুহ, এইবিলাকৰ ঘৰ ইয়াতে আছিল। ইয়াৰ পৰা তেওঁলোক বৰচিকালৈ গৈছে আৰু তেওঁলোকৰ লগত আমাৰ এতিয়াও মানে হৃদয়ৰ বিশেষ এটা টান আছে, বুজিছেনে। তেওঁলোক হ'ব পাৰে হিন্দু ধৰ্মৰ মানুহ বা আমি হ'ব পাৰোঁ মুছলিম ধৰ্মৰ মানুহ, কিন্তু আমালোকৰ মাজত বহুত এটা মানে মিলা প্ৰীতিটো আছে, নিজৰ ভাৱ এটা আছে। ইয়াতে হিন্দু মুছলমানৰ কোনো প্ৰভেদ নাই, গতিকে আমাৰ বেষ্ট এটা মিলাই মিলি আছে। আমি ভাল পাওঁ আৰু তেওঁলোকে আমাৰ ল'ৰা ছোৱালীবিলাক ভাল পায় আৰু ভাল মিল এটা আছে। গতিকে এই জয়পাল পুখুৰীটো, ইয়াতে জয়পালৰ এটা মানে মাহাত্য আছে যে জয়পালৰ পানী আগৰ মানুহে বিশ্বাস কৰি যদি খাইছিল তেনেহ'লে মানুহৰ বেমাৰ কমিছিল। আমাৰ ইয়াতে ওচৰতো ক'তো পদুম ফুল নাই, কিন্তু আমাৰ ইয়াতে পদুম ফুল আছে আৰু বছৰ ইয়াতে পদুম ফুল হয়। আৰু আমাৰ হিন্দু মানুহখিনিয়ে পূজা পাতলত যিবিলাক পদৰ দৰকাৰ হয়, পাতৰ দৰকাৰ হয়, ফুলৰ দৰকাৰ হয়, ইয়াৰ পৰা সেইবিলাক নি আমি তাৰ ব্যৱস্থা পাৰি দিয়াৰ ব্যৱস্থা আমি কৰি দিওঁ। এতিয়াও মানুহে ইয়াত ভৰি পাত নোধোৱে, গা নোধোৱে আৰু অপবিত্ৰতা এতিয়াও কৰা নাই। ইয়াৰ পবিত্ৰতা এতিয়াও অটুট আছে আৰু আমি তাৰ ৰক্ষণাবেক্ষণ কৰোঁ। আৰু গা পা ভৰি চৰি ধোৱাটো এইটো মানা। ইয়াৰ পানী এতিয়াও মানুহে আজি 1 বছৰ 1.5 বছৰমান আগতে আহিছিল যে পানী পৰীক্ষা কৰিবৰ কাৰণে, দমকলৰ পানী পৰীক্ষা কৰিবৰ কাৰণে ইয়াতে আহিছিল স্বাস্থ্য বিভাগৰ মানুহবিলাক আহি ওচৰৰ দমকলবিলাকত আৰ্ছেনিক পাইছে, কিন্তু জয়পালৰ চাৰিওফালে কি কৰিছিল, পানী পৰীক্ষা কৰিছিল, ইয়াতে কোনো আৰ্ছেনিক পোৱা নাই, কোনো বীজাণু পোৱা নাই। জয়পাল আমি শুনামতে 1780 চনমানত এজন ফকীৰ চাহেব, আমি জানামতে চাৰুৱা ফকীৰ চাহেব, তেওঁ বাগদাদ চহৰৰ পৰা, আৰু জানামতে যে আজানপীৰ চাহাবৰ ভাগিনেক চাৰুৱা ফকীৰ চাহেব, তেখেতে বহুত দূৰ দূৰণিৰ পৰা ঘূৰি পাকি আহি আমাৰ ইয়াতে থাকিবলৈ ল'লে। ইয়াতে থাকি তেখেতে ইছলাম ধৰ্ম প্ৰচাৰ কৰিব আৰম্ভ কৰিলে। এজন দুজনকৈ মানুহ তেখেতে ধৰ্মত আয়ত্ব কৰি ল'লে। আয়ত্ব কৰি লৈ ইয়াতে তেখেতে থাকিবলৈ ল'লে আৰু তেখেতে বিয়া বাৰু কৰালে। তাৰপিছত তেখেতে ইয়াতে তেখেতৰ ল'ৰা ছোৱালী হ'ল, তাৰপৰা বংশ বৃদ্ধি হৈ ইয়াতে এটা চুবা গঠন হ'ল, সেইটো ফকীৰৰ চুবা বুলি কোৱা হয়। আৰু সেই ফকীৰ চাহেবে প্ৰথমতে এটা মছজিদৰ আখৰা কৰিছিল, অৰ্থাৎ এটা ঝুপুৰি ঘৰ বনাইছিল মছজিদ নামে। তাতে তেখেত আছিলোঁ আৰু তেখেতে তাতে নামাজ আৰু আল্লাহৰ উপাসনা কৰিছিল, নামাজ পঢ়িছিল। আৰু এটা দুটাকৈ মানুহ আহি যেতিয়া মানুহৰ সংখ্যা বৃদ্ধি হ'ল, সেই হিচাপে মছজিদটো আকৌ বঢ়াই ল'লে। তাৰপিছত প্ৰথমতে তেখেতে ওচৰৰ মানুহবিলাকে আহি তেখেতক এটা ঘৰ বনাই দিলে, মছজিদ ঘৰ, আৰু সেই ঘৰটো খেৰিয়াইছিল। তাৰপিছত জনশ্ৰুতিমতে বাগৰি আহি কি কৰিলে, সেই ঘৰটো চেণ্টাৰ কৰা হ'ল আৰু তাত টিংপাত দিয়া হ'ল। তেনেধৰণে মছজিদটো মানে বহল হৈ বৰ্তমান এতিয়া সেই মছজিদটোক ছাদ ঢালাই কৰা হৈছে
আৰু এই মছজিদটোৰ নাম হৈছে জয়পাল পুখুৰী জয়পাল জামে মছজিদ আৰু এই মছজিদটো তেতিয়াই হৈছিল যেতিয়া নেকি শোণিতপুৰ আৰু ওদালগুৰি দৰং ডিষ্ট্ৰিক্টৰ ভিতৰত আছিল তাৰ আগতেই তাৰমানে এই মছজিদটো দৰঙৰ ভিতৰত প্ৰথম জামে মছজিদ বুলি অভিহিত আমি জানামতে ইয়াৰ আগত কোনো মছজিদ আৰু ইয়াতে নাছিল আৰু ইয়াতে বহুত 2 মাইল 1.5 মাইল ইমানমান পাথৰিঘাট পৰ্যন্ত মানুহ আহি ইয়াতে জুমাৰ নামাজ পঢ়িছিল একেলগ হৈ এতিয়া মানুহ বৃদ্ধি হ'ল জাগা জাগা মছজিদ হ'ল তাতে তেওঁলোকে সুকীয়া এতিয়া কি কৰে নামাজ পঢ়াৰ ব্যৱস্থা কৰি লৈছে কিন্তু এতিয়াও মানুহ যথেষ্ট মানুহ আহে এই জয়পাললৈ গতিকে এই মই বৰ বিশেষ নাজানিলেও এইখিনি অলপ জানো গতিকে জয়পাল মছজিদটো সাৰুৱা ফকীৰ চাহাবে বনাইছিল আৰু সেই সাৰুৱা ফকীৰ চাহাব এণ্টাকালৰ পিছত তেখেতৰ পুতেক কেউ ফকীৰে তেখেতে ইয়াতে ইমামতি কৰিছিল আৰু সেই কেউ ফকীৰৰ সতি সন্ততি সাৰুৱা ফকীৰৰ সতি সন্ততি কেউ ফকীৰৰ বংশধৰ আৰু মই তাৰে বংশধৰ এই ফকীৰ ঘৰৰে মানুহ মই গতিকে তেখেতৰ এণ্টাকালৰ পিছত তেখেতৰ কবৰ হৈছে মছজিদৰ বৰ্তমান মেহৰাব বুলি আছে অলপমান আগবাঢ়ি যোৱা আছে আগৰ ফালে তাৰে ওচৰতে তেখেতৰ কবৰটো থকা বুলি বহুতে কয় গতিকে এতিয়া সেই বস্তুটো নামাকৰণ বা চিনাক্তকৰণ কৰা হোৱা নাই বা কবৰ হিচাপে সেইটো বনোৱা হোৱা নাই এনেই মাটি চাটি তুলি থৈ দিয়া আছে গতিকে আমি জানো যে তাতে তেখেতৰ কবৰটো আছে